চেনেললৈ আপোনাক সকলোক স্বাগতম জনাইছোঁ। আজি মানে আমি গৈ আছোঁ মন্দিৰত। আজি মন্দিৰৰ 3 নম্বৰ দিন, অৰ্থাৎ আমাৰ পালনামৰ 3 নম্বৰ দিনটো আজি। সিদিনাখন গৈছোঁ কিন্তু সেৱা কৰা নাছিলোঁ, ঠগি দি কিনে আজি ভাবিলোঁ আমি ঠগিৰ সাঁজো দিম আৰু একেলগে সেৱাও কৰিম। এয়া মোৰ লগত আছে মোৰ বান্ধৱীজনী, তাইও যাব। আৰু আমি মানে যাব পৰা নাই, কি মানে ওলাইছোঁ আমি আহি মানে ঘৰো পাইছোঁ, এনেকুৱা বৰষুণ দিছে মানে সেইকাৰণে যাব পৰা নাই। মানে আমি 2 নম্বৰ ফাৰ্ষ্ট মন্দিৰটোৰ পৰা আহিলোঁ, আহি কিনে মানে ভাবিলোঁ ঘৰত সোমাওৱাৰ পাছত এনেকুৱা বৰষুণ দিছে মানে যাব পৰা নাই। আমি ভাবিলোঁ বৰষুণটো কমাৰ কাৰণে মানে অলপ ৰখি আছোঁ, তাৰপাছত আমি যাম। তাৰপাছত গৈ আপোনালোকক সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম, মানে মই আজিৰ দিনটোত কি কৰিম কি নকৰোঁ। আচলতে ব্লগ নহয়, ভিডিঅ' হ'ব, গতিকে আপোনালোকে চাই থাকক, সকলোখিনি দেখাবলৈ চেষ্টা কৰিম, চাই থাকক এতিয়া। মন্দিৰৰ পৰা আহি হাত মুখ ধুই মানে অকণমান দেৰিকৈ ভাত পানী খাই শুই আছিলোঁ। এইটো মানে কথা ক'ম বুলি মানে আহিলোঁ আৰু আজি মানে ৰাতিয়ে বহুত ডাঙৰ ছাৰপ্ৰাইজ প্লেনিং এটা আছে, আপোনালোকক মই দেখাম। সেই ছাৰপ্ৰাইজ প্লেনিংটো কি আচলতে এতিয়া নকওঁ, আপোনালোকে নিশ্চয় সেই বস্তুটো চাই গমেই পাব মই কিহৰ কথা কৈছোঁ। এতিয়া মানে আৰু বিশেষ একো নাই আৰু মানে মন্দিৰৰ পৰা অহাৰ পাছৰ পৰা শুই উঠি লৈ কিনে মানে ভাবিলোঁ কথাটো কৈ আপোনালোকক। গতিকে আপোনালোকে সেই ছাৰপ্ৰাইজ বস্তুটো কি আপোনালোকে চাব লাগিব। মানে অকণমান দেৰি হোৱাত আপোনালোকে গমেই পাব। এতিয়া বাজিছে 4:15 মই আপোনালোকক কথাখিনি ক'লোঁ। হয়তো আপোনালোকে 11টা বজাত নহ'লে 10টামান বজাত আপোনালোকে এই বস্তুটো কি গম পাব। গতিকে বলক সেই তেতিয়া লগ পাইছোঁ আপোনালোকক সেই কি বস্তুটো দেখাও পাব।
লাগিব ঠিক আছে হে যাওক Good.